ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক কম যে আপোনালোকে এটা ইউটিউব চেনেল খুলিলে তাত আপোনালোকে ভিডিঅ' আপলোড দি আছে। এতিয়া ধৰক আপোনালোকে এটা ইউটিউব চেনেল খুলিছে, এতিয়া আপোনালোকে কিহৰ কাৰণে খুলিছে এইটো প্ৰথমে ভাবিব লাগিব বা এইটো চিন্তা কৰিব লাগিব। আপোনালোকে ইউটিউব চেনেলটো কিহৰ কাৰণে খুলিছে। ধৰক আপোনালোকে কমেডি ভিডিঅ' আপলোড দিয়াৰ কাৰণে খুলিছে বা ব্লগ ভিডিঅ' আপলোড দিয়াৰ কাৰণে খুলিছে বা আপোনালোকে এডুকেশ্যন ভিডিঅ' আপলোড দিয়াৰ কাৰণে খুলিছে। আপোনালোকে যিটোৰ কাৰণে খুলিছে, ধৰক আপোনালোকে কমেডি ভিডিঅ' আপলোড দিয়াৰ কাৰণে খুলিছে, তেনেহ'লে আপোনালোকে কমেডি ভিডিঅ' তাত আপলোড দিয়ক। আপোনালোকে ভিডিঅ' আপলোড দি আছে এতিয়া কি কৰিব লাগিব, আপোনালোকক ভিডিঅ'ৰ ওপৰত কাম কৰিব লাগিব। ভিডিঅ'টো কেনেকৈ অলপ ভাল হয়, ইয়াতকৈ অলপ ভাল, যিটো বনাইছে যিটো প্ৰথমে বনাইছে তাতকৈ অলপ ভাল, তাৰপিছতটো বনাইছে তাতকৈ অলপ ভাল, এনেকুৱাকৈ আপোনালোকে বনাই থাকক। এতিয়া আপোনালোকে বনাব, এতিয়া ধৰক আপোনালোকে ভিডিঅ' বনাইছে, ভিডিঅ' বনোৱাৰ পিছত আপোনালোকে ভিডিঅ'বিলাক চাওক। আপোনালোকে নিজে কেইবাৰমান চাওক যে ইয়াত কিবা ভুল হ'ল নেকি। আপোনালোকে যেতিয়া এডিট কৰিব সেইটোও ভালকৈ কৰক। এনেকৈ আপোনালোকে নিজে কেইবাৰমান চাই তাৰপিছত ভিডিঅ'বিলাক আপলোড। এতিয়া আপোনালোকে ধৰক ভিডিঅ' আপলোড দি আছে, এতিয়া তাৰপিছত কি কৰিব, ভিডিঅ' আপলোড দিছে কিন্তু ভিউ নাবাঢ়ে, ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, কি কৰিব। এতিয়া আপোনালোকে কি কৰিব, আপোনাৰ যি কেটাগৰীৰ চেনেলটো, সেই কেটাগৰীৰ ইউটিউবত বহুতো চেনেল আছে, তাৰ পৰা হেল্প লওক। ইউটিউবত চাওক আপোনালোকে হেল্প লওক যে কেনেকুৱা বনালে আপোনালোকৰ ভিউ বাঢ়িব, ছাবস্ক্ৰাইব বাঢ়িব, মানুহে চাব, মানুহক কি চাই আছে আপোনাৰ পৰা। আপোনালোকক কাম কৰিব লাগিব। আপোনালোকে যেতিয়া কাম কৰিব তেতিয়াহে ইউটিউবে আপোনাক পইচা দিব। এটা টাইম হ'ব লাগিব। ধৰক আপোনালোকে এটা ভিডিঅ' আপোনালোকে 4টা AM-ত আপলোড দিলে, আনটো আপোনালোকে 6টা AM-ত দিলে, আনটো 4টা PM-ত দিলে, এনেকুৱা নহয়। আপোনালোকে এটা টাইম সিদ্ধান্ত কৰি লওক যে মই 7টা PM-ত, মই এনে কৈ আছোঁ যে 7টা PM-ত বা 7টা AM-ত মই ভিডিঅ' আপলোড দিম। এনেকুৱাকৈ আপোনালোকক এটা টাইমত ভিডিঅ' আপলোড দিব লাগিব। আৰু আপোনালোকে যদি মোৰ নিচিনা নতুন ইউটিউবাৰ হয়, তেনেহ'লে আপোনালোকে এইটো সিদ্ধান্ত কৰিব লাগিব যে আপোনালোকক প্ৰতিদিন এটাকৈ ভিডিঅ' আপলোড দিব লাগিব। প্ৰতিদিন আপোনালোকক প্ৰথমে প্ৰতিদিন এটাকৈ ভিডিঅ' আপলোড দিব লাগিব। আপোনালোকে যদি প্ৰতিদিন এটাকৈ ভিডিঅ' আপলোড দিব নোৱাৰে, তেনেহ'লে এদিন বাদ এটাকৈ ভিডিঅ' আপলোড দিব। এদিন বাদ এটাকৈ, মানে সপ্তাহত মিনিমাম আপোনাৰ 4টা ভিডিঅ' আপলোড দিব লাগিব। এতিয়া কথা হ'ল, এতিয়া আপোনালোকে যে ভিডিঅ'বিলাক আপলোড দিব, সেইবিলাক নিজে কিবা ভাবি, আপোনাৰ নিজৰ চিন্তা ভাৱনা ভাবি আপোনালোকে ভিডিঅ'বিলাক বনাব। এতিয়া আপোনালোকে বেলেগৰ ভিডিঅ' কপি কৰিলে আপোনালোকৰ ভিডিঅ'ত কপিৰাইট আহি যাব। এনেকুৱাকৈ এনেকুৱাকৈ নহ'ব। আপোনালোকে কি কৰিব, আপোনালোকে নিজে চিন্তা কৰক যে কেনেকুৱা ভিডিঅ' মই আপলোড দিম বা কোনটো ভাল কৰিম, কোনটো কৰিলে ভিডিঅ'টো ভাইৰেল হ'ব। আপোনালোকে নিজে চিন্তা কৰক আৰু ইউটিউবৰ পৰা হেল্প লওক। কিবা হেল্প লাগিলে আপোনালোকে যিকোনো হেল্প ইউটিউবৰ পৰা ল'ব পাৰে। তাত চাৰ্চ কৰি আপোনালোকে হেল্প ল'ব পাৰে। এনেকৈ আপোনালোকে ইউটিউবত ভিডিঅ' আপলোড দি থাকক, আপোনালোকৰ ভিডিঅ' ভাইৰেল হ'বই হ'ব। এটা কথা আছে কি জানেনে, যে ধৈৰ্যৰ কাছত নেওয়া ফলে। আপোনালোকে যেতিয়া ধৈৰ্য ধৰি থাকিব, তেতিয়াহে আপোনাৰ সফলতা আহিব। আপোনালোকে ধৈৰ্য ধৰি কাম কৰি থাকক ইউটিউবত, আপোনালোকৰ সফলতা হ'বই হ'ব, আপোনাৰ ভিডিঅ' ভাইৰেল হ'বই হ'ব। তো ভিডিঅ'টো ভাল লাগিলে বা কথাবোৰ ভাল লাগিলে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব, মই যাতে আপোনালোকৰ কাৰণে আৰু কিবা বেলেগ ভিডিঅ' বনাব পাৰোঁ।